গাইস আজি দহি কচু পাতৰ এটা বনাম। ইয়াতে মই বেসন 2 চামুচ বা আপোনালোকৰ যিমানখিনি পাতখিনিৰ কাৰণে যোগাৰ লাগে সেইখিনি সিমানখিনি বেসন দিব আৰু চুজি দিব পাৰে আপোনালোকে। মোৰ হাতত এতিয়া বৰ্তমান চুজি নাই, সেইটো কাৰণে আজি মই পিঠাগুৰি শুকুৱাই থোৱা আছিলে, পিঠাগুৰি কেঁচা পিঠাগুৰি, সেয়া কেঁচা পিঠাগুৰি মই দিছোঁ 2 চামুচমান, তেতিয়া বৰটো খৰখৰীয়া হয়। তাতে আদা নহৰু পিঁয়াজ মই মিক্সিত মাৰি, জলকীয়া মিক্সিত মাৰি থৈ দিছোঁ, সেইখিনি আপুনি দি দিব আৰু আপোনাৰ সেইখিনি নিজৰ আন্দাজ অনুসৰি দিব। মই কমেও 10টামান পাত লৈছোঁ, 10টামান পাতত মই পিঁয়াজ লৈছোঁ 2টা, ৰচুন 1টা মানে 12 ফুটামান, তাৰপিছতে আদা অকণমান, জলকীয়া 5টামান আৰু নিমখ আপোনালোকে সোৱাদ অনুসৰি নিমখ আৰু হালধিটো দিব। তাৰপিছতে এইখিনি ধুনীয়াকৈ মিক্সাৰটো বনাই ল'ব, ধুনীয়াকৈ বনাই লৈ পেলাই এয়া কচুপাতখিনি মই ধুই থৈছোঁ ধুনীয়াকৈ, দহি কচু থুৰকেইটা আনি। আপোনালোকক থুৰটো মই গছৰ পৰা অনাটো দেখাবলৈ নহ'লে, এয়া থুৰটো এয়া মই ঠিক কৰি থৈছোঁ। পাতখিনি একদম কোমল পাত মেলি মই ধুই কৰি ঠিক কৰি লৈছোঁ। ইয়াতে আৰু গুলি সূতা লাগিব, গুলি সূতাডাল মানে বান্ধিব লাগিব। আপোনালোকে এতিয়া চালে আপোনালোকে গম পাব আৰু গুলি সূতা ক'ত ব্যৱহাৰ কৰা হয়। আপোনালোকে যোনটো চাইডে পচন্দ কৰে এইটো চাইডেও দি ল'ব পাৰে। এইফালে মই এতিয়া এইখিনি সানি ল'ম, ইয়াতে এনেকৈ সানি ল'ম গোটেই কচুপাতটোত। গোটেই কচুপাতটোতে এনেকৈ লগাই ল'ব। গুৰিটো কাটি ল'ব, পাৰিডালৰ ওচৰত পাতটো কাটি ল'ব আৰু এইখন পাতৰ ওপৰত সৰু পাত এখন দিব, সৰু পাত দি পেলাই এনেকৈ আঁঠু এখনত এনেকৈ লগাই যাব। এতিয়া এনেকৈ এই চুপকেইটা এনেকৈ দাঙি লৈছোঁ ঠিক কৰি, চুপকেইটা আনি পেলাই পাতটো কাৰণ ডাঙৰ, এনেকৈ এতিয়া মেৰিয়াই যাব। বইল কৰি এতিয়া মই ভাপত দিম। এনেকুৱা দুডাল বাঁহৰ আমাৰ অভেন নাইকিয়া কাৰণে আমি বস্তুটো এনেকেই দিম। ইয়াতে
এইটো ইয়াতে এনেকৈ দি দিম, দি পেলাই এনেকৈ ভাপত দি থৈ দিম, এনেকৈ ঢাকি দিম। ঢাকি দিয়াৰ পাছতে ইয়াত ভাপতে এইটো সিজিব। এনেও অভেনত আপোনালোকে দিব পাৰে, অভেনত দি পেলাই আপোনালোকে টাইমটো ছেট কৰি পেলাই হেৰি কৰিব পাৰে। মই এনেকৈ ভাপতে দিছোঁ, 5 মিনিট ৰাখিম। সিজিলে ভাপত দিয়া হ'ল। এতিয়া মই এনেকৈ কাঢ়ি পেলাই এনেকৈ লৈ আহিম। লৈ আছোঁ, এতিয়া গেছটো অফ কৰি থৈছোঁ। এতিয়া এই বস্তু পিচকৈ কাটিম বস্তুটো। পিচকৈ কাটি লোৱা হ'ল। এতিয়া মই এইখিনি ৰিফাইন বা আপোনালোকে তেল যি ব্যৱহাৰ কৰে, মই মিঠাতেল ব্যৱহাৰ কৰিছোঁ। এইখিনি দিম এতিয়া, দি পেলাই ধুনীয়াকৈ ফ্ৰাই কৰি ল'ম। তেলখিনি গৰম হৈ আহিছে, ইয়াতে মই দি দিম এপিচকৈ, এনেকৈ ফ্ৰাই কৰি দিম। সেইটো মই এতিয়া ফ্ৰাই কৰিম। ফ্ৰাই কৰি পেলাই অলপমান ভালকৈ অকণ ৰঙা হোৱালৈকে মই ফ্ৰাই কৰি থাকিম। তাৰপিছত ফ্ৰাই কৰি হোৱাৰ পাছত আপোনালোকে ভাতৰ লগত খাব পাৰে, চাহৰ লগত খাব পাৰে, যেনেকৈ খাব বিচাৰে তেনেকৈ খাব পাৰে। মই আপোনালোকক দেখাই আছোঁ ফ্ৰাই কৰি। এয়া ফ্ৰাই কৰা হৈ গ'ল, এনেকৈ ৰঙাকৈ কৰি ল'ব। দেখিবলৈ ইমান ধুনীয়া হৈছে দেখিছেনে? খাবলৈকো বহুত টেষ্টি হয়। আপোনালোকে বনাই খাবচোন। খাই যদি ভাল পায়, লাইক, কমেণ্ট, শ্বেয়াৰ কমেণ্ট বক্সত লিখিব। এয়া আৰু ভাজি আছোঁ। এয়া